অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ জনাইছোঁ স্বাগতম। আজি আমি আহি আছোঁ এখন বিয়া খাবলৈ। বিয়া মানে এখন সাধাৰণ বিয়া নহয় বাৰু, এইখন এখন ব্যতিক্ৰমী বিয়া। গতিকে আপোনালোকক বিয়াখন দেখাওঁ বুলি ভাবিলোঁ, সেইবাবে ভ্লগটো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া আমি আহি আছোঁ বিয়া খাবলৈ, গৈ পামগৈ আৰু আপোনালোকক দেখাই থাকিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এইফালে মিষ্টাৰো আহিছে লগত। এয়া আমি আহি পাইছোহি। চাবলৈ আহিছিলে, ভাঙিলে নি? বিয়া দে হ'ল নি? আহিছে আমি আহি পাইছোহি। মৎস্যদত্তায় বিপরীতেন জাগৃষ্টং মহালক্ষ্মী কেশবে নমঃ। যা গল রাজা দেহি দেবী নমস্তুতে। নিজ নিজ আসনে রাখো বহক। তিনি পাক ভাল আছে এইটো এইফালে ভোজনালয়ৰ ব্যৱস্থা কৰিছে। এইজনী আমাৰ কইনা, তাকে বোলো সুধো, এজনী মোৰ বৌ হয় বাৰু। কেনেকুৱা লাগিছে তোমাক? কেনেকুৱা লাগিলে বিয়া পাতি কোৱা? এনেকৈ পাতিবলৈ পাইছা ন? ইমান এটা সৌভাগ্য তোমালোকৰ। ঠিক আছে। এইফালে স্বাস্থ্য বিভাগৰ মানুহো আছে। সকলোবোৰ সা সুবিধা ইয়াত দিয়া হৈছে। এয়া আমাৰ দৰা। এইফালে মহাপুৰুষীয় ভাওনা কইনা ক'ত গ'ল? কইনা পৰিচালক জিন্তু দত্ত। এয়া কইনাসকল এনেদৰে আছে আৰু কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এই এপাহতে আপোনালোকক সন্ধিয়া ঠিক 7 বজাৰ লগে লগে অনুষ্ঠিত হ'বলগীয়া শনি দেৱত্ব প্ৰাৰ্থী গণেশৰ জন্ম কাহিনী গজাখনৰ মুক্তি লাভ নাটভাগী যি ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে, এয়া উপভোগ কৰিবৰ কাৰণে আপোনালোকক বিয়া খাই আহি পালোহি। বহুত গৰম আৰু বহুত ৰ'দ আছিল। এতিয়া আহি পাইছোহি। আহি পাই ঘৰত সোমালোঁ, যিহেতুকে মোৰ মাৰ ঘৰৰ ওচৰতে মানে বিবাহ অনুষ্ঠানটো পতা হৈছিলে। তো আহি পেলাই ইয়াত সোমালোহি। খুব ভাল লাগিলে। আগতে কেতিয়াও এনেকুৱা বিয়া খোৱা নাছিলোঁ, কেতিয়াও দেখাও নাছিলোঁ। আজি দেখিলোঁ, ভাল লাগিলে। তাত ইমান ধুনীয়া এটা পৰিৱেশ দেখিলোঁ। সকলো ধৰণৰ সা সুবিধাই তাত তেখেতলোকক দিছে। কাৰণ সকলো লোকে এনেদৰে বিয়া পাতিব মানে নোৱাৰিবও পাৰে। সকলো দিশৰ পৰা তেখেতলোক প্ৰস্তুত নাথাকিবও পাৰে। সেইবাবে চৰকাৰৰ ফালৰ পৰা ইমানখিনি যে সা সুবিধা দিছে, সেইকাৰণে ভাল লাগিলে। আমিও দেখিলোঁ প্ৰথমবাৰৰ বাবে এনেকুৱা বিয়া। একেলগতে 200খন বিয়া হৈছে। দৰা কইনা সকলোৱে খুব
ফূৰ্তি পাইছে, ভাল পাইছে তেখেতলোকে ইমান দিনৰ পৰা বিয়া, যিহেতুকে বিয়া বুলি ক'লে মানে মানুহৰ কেনেকুৱা লাগে, এখন বিয়া মানে মানুহে এবাৰেইতো পাতে ন, আৰু সেই ইমান এটা সৌভাগ্য তেখেতলোকৰ হৈছে। সকলোৱে বহুত আনন্দ পাইছে আৰু আমিও ভাল পালোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। টেক কেয়াৰ, বাই বাই।